তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু বহুত দিনৰ মূৰত ক'লে ভুল হ'ব, 1 বছৰে হ'ব আৰু চাগে ভিডিঅ' নবনোৱা। তো বহুত দিনৰ পিছত বনাই আছোঁ। আৰু যিহেতু এতিয়া চলি আছে জুন মাহ, তো গৰম বহুত হৈ আছে। তো তাৰ কাৰণে আমি গা ধুবলৈ যাব ওলালোঁ। আৰু ফ্ৰেণ্ডকেইটা ৰখি আছে আগত মানে। তো চাই থাকক ভিডিঅ'টো, দেখা হ'ব কোন ঠাইত গৈ আছোঁ। একদম ধুনীয়া প্লেচ। तो इतिया वीडियो में बने रहे हमारे साथ अंत तक। तो चले आज का ब्लॉग स्टार्ट करते हैं गाइस। तो इतिया आमी आहि पालो रिसु याते अलपमान रखिलो। এইফালে আমাৰ ল'ব গৈছে মাল। লগতে কি কৰিম গাইছ, একশ্যন কেমেৰা আনিছিলোঁ, ভাবিছিলোঁ বহুত দিনৰ পিছত মটৰ ব্লগ কৰিম। এইটো দেখা পাইছেনে, 400 টকা লছ কৰি দিল আজি মোৰ। ঠাইততে মেমৰি কাৰ্ডটো ক'ৰবাত হাৰাই দিল, লছ কৰি দিছিল মোৰ। মটৰ ব্লগ কৰা নহ'ল আৰু আজি। চ' মোবাইলতে কৰি আছোঁ ভিডিঅ'। তো চাই থাকক, ভাল লাগিলে কমেণ্ট কৰিব আৰু গাইছ। তো এতিয়া ডাইৰেক্ট লগ পাই আছোঁ, মানে য'ত আমি গা ধুবলৈ গৈ আছোঁ। কিবা দাৰে আছিলে নামটো, মৃদু দাৰেনো কিবা এনেকুৱা নাম ন। তো তাতে গৈ কেনে ডাইৰেক্ট একদম মজা ভিডিঅ' পাব। তো চাই থাকক এতিয়া। तो गाइस, जो भी हो फाइनली पहुंच गया मृदु दारे। यहाँ पे देख सकते हैं। तो हम लोग नीचे जा रहे हैं नहाने के लिए। लेकिन जो खाने वाला चीज़ लाया था ना, वो क्या बोलते हैं, सॉफ्ट ड्रिंक, मतलब बियर लेके आया था। लेकिन यहाँ पे बियर खाने का 10,000 फाइन है। तो यहाँ पे हम लोग नहीं गएंगे, तो बाद में सब घर जाएंगे तो वहाँ पे खाएंगे। ए साबी लगे पानी में किरे। ओ हो नहाने मिलेगा अभी। या ब्रो। ओ हो क्या ही जगह है। तो चलो भाई नहाते हैं पहले, उसके बाद देखते हैं क्या होता है। या चला दुबीबो में बाल दा পানী গৰম ভাল, পানী গৰম। আহি কেনে লাগছে জাগাত? মজা না? ভিউ তো ডেঞ্জাৰ ভিউ। চালিয়া একদম। তো গা ধুলো যিকেনে হওক, পানী ইমান ঠাণ্ডা নহয়, একদম মিডিয়ামত। কেনে তো গাইছ, বহুত গা ধুলো, মানে কি ক'ম আৰু, একদম ফাই ঠাণ্ডা লাগি গৈছে। তো চাওঁ অলপমান আৰু গা ধুওঁ, আৰু তাৰপিছত ঘৰলৈ যাব লাগিব। আৰু ইয়া আছে এক নজাৰা, মজা। কেনে লাগছে?